কোন আকৌ কয় এইটো কোন আকৌ এইটো কোন হয়
আজি মই আপোনাৰ গুৰু বাচি আপোনাৰ প্ৰেমালিকৰ লক্ষ্য লাগে আপুনিয়ে লিখি শ্ৰেষ্ঠ আৰু স্বামী আপুনি মহাদেৱ শিৱলৈ ভয় প্ৰদৰ্শন কৰি মোক ভয় দেখুৱাইছে আপুনি পাহৰি গ'ল নেকি মহাদেৱ শিৱ মোৰ ভগ্নীৰ সতী স্বামী এই সকলোবোৰ গুণ কৰ্ম দেখি মহাদেৱ শিৱই নিশ্চয় কৰিব অনতি পদকে স্বামী আপোনাৰ রাষ্ট্র হয়েছে কিন্তু তোমার সন্তানের স্থিতি দেব আৰু সিহঁতৰ অত্যাচাৰত ঘটিব কৰিব নিদি শান্তি পৰিত্ৰাণ কৰিব পাৰ কিন্তু এদিন প্রভুর কারণে তোমার পুত্ররও আমি আপনার স্মরণ অভিশপ্ত হয়ে সিহঁতৰ প্ৰাণ নাযায় কোনো পানীত ভয় প্ৰদৰ্শন কৰি মহাপাতকী গলেও সমাজ কৰে সন্তান পলায়ন করার কারণে গতিকে স্বামী অনদী পরণে ই আমার